নমস্কাৰ, মই বিভাৰাণী তালুকদাৰ। জননী লাইভৰ সমূহ দৰ্শক তথা কৰ্মকৰ্তালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষভাৱে ধন্যবাদ জনাইছোঁ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াক। গ্ৰন্থৰ সান্নিধ্য, গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে লোৱা এই প্ৰচেষ্টা নিঃসন্দেহে আদৰণীয় আৰু এই প্ৰচেষ্টাৰ অংশীদাৰ হ'বলৈ পাই এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে মই তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ভাবোঁ আখৰতকৈ দীৰ্ঘস্থায়ী একো নাই। কিছুমান অৰ্থপূৰ্ণ আখৰৰ সমষ্টিৰে সৃষ্ট শব্দ আৰু এই শব্দৰে গঠিত একোখন গ্ৰন্থ পঢ়ুৱৈ সমাজৰ ওচৰলৈ নিবলৈ কৰা এই প্ৰচেষ্টাৰ বাবে গোস্বামী ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ। মই তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গ্ৰন্থৰ বতৰত মোৰ দ্বিতীয়খন কাব্য সংকলন ভাৱজোঁটনি প্ৰকাশ পাইছে। অসমৰ ৰুচিশীল তথা অগ্ৰণী প্ৰকাশন গোষ্ঠী পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনত যোৱা ৬টা বছৰত মই লিখা আৰু তাৰ পৰা বাছনি কৰি উলিওৱা ৩৯টা কবিতা সন্নিৱিষ্ট হৈছে। এই জগতে প্ৰকাশন গোষ্ঠীটোৰ স্বত্বাধিকাৰ ডক্টৰ অমৃত কুমাৰ উপাধ্যায়ক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থখনৰ বেটুপাত অংকন কৰিছে শিল্পী ডক্টৰ সঞ্জীৱ বৰা। তেওঁলৈকো এই জগতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কবিতাৰ কথা ক'বলৈ গ'লে ক'ব লাগিব, যেতিয়াৰ পৰা সচেতনভাৱে কবিতা লিখিবলৈ লৈছোঁ বুজি উঠিছোঁ কবিতা সহজ কলা নহয়। সেয়েহে প্ৰথমখন সংকলনৰ প্ৰকাশৰ পিছত যোৱা ৬টাকৈ বছৰ মই অপেক্ষা কৰিবলগীয়া হ'ল দ্বিতীয়খন সংকলনৰ বাবে। এই সংকলনখনত বাছি ৩৯টা কবিতাহে মই ৰাখিব পাৰিলোঁ। মই ভাবোঁ কবিতা অন্তৰৰ তাগিদাতে সৃষ্ট, যদিও তাত নিৰ্মাণৰ প্ৰসংগ আহি পৰে। সেয়েহে অতি কঠিন কলা সেই কবিতাৰ চৰ্চা কৰিবলৈ যাওঁতে মই বাৰে বাৰে অসন্তুষ্টিত ভুগিছোঁ, বাৰে বাৰে একেটা কবিতা পৰিমাৰ্জনা কৰিছোঁ। আশা কৰিছোঁ পঢ়ুৱৈ সমাজে এই কিতাপখন আগ্ৰহেৰে গ্ৰহণ কৰিব। যোৱা ২০১৪ চনত মই প্ৰথমখন সংকলন আত্মভাস আলিবাগ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল। ফুলে ফালে সেই সংকলন প্ৰকাশ হৈ যোৱাৰ পিছত দ্বিতীয়খন সংকলন অতি আগ্ৰহেৰে মই প্ৰকাশৰ বাবে বাট চাইছিলোঁ। এই গ্ৰন্থখন পঢ়ুৱৈ সমাজৰ হাতত এৰি দিবলৈ পাই মই সুখী হৈছোঁ। আশা কৰিছোঁ পঢ়ুৱৈ সমাজে আগ্ৰহেৰে গ্ৰহণ কৰিব, মোৰ কবিতাবোৰ দি থাকিব। এই কিতাপখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণে মোক ঋণী কৰি ৰাখিছে। এই জগতে পাতনি লিখি মোক আশীৰ্বাদ পুষ্ট কৰি ৰখা শ্ৰদ্ধাৰ বিভাস চৌধুৰী ছাৰলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কবিতা সংকলনখনত সংকলিত দুটামান কবিতা মই পাঠ কৰি দিবলৈ বিচাৰিছোঁ। আৰু তাৰ আগতে মই ক'বলৈ বিচাৰিছোঁ যে যিহেতু কবিতাবিলাক বেলেগ বেলেগ সময়ত লিখা হৈছে, ৬টা বছৰৰ বিভিন্ন সময়ত লিখা হৈছে, গতিকে কবিতাবোৰৰ বিষয়বস্তু তথা গাঁথনি আংগিক আদিও বেলেগ বেলেগ হৈছে। আৰু একেবাৰে শেহতীয়াকৈ আমি যেতিয়া কৰোণা অতিমাৰীৰ সময়ছোৱা অতিক্ৰম কৰি আহিলোঁ, লকডাউন দেখিলোঁ, ভোক আৰু ভয়ত মানুহৰ আত্মজাহ দেখিলোঁ, শিক্ষা বাণিজ্যৰ স্থবিৰতা দেখিলোঁ, পুৰণি ঘৰখনলৈ পুৰণি পৃথিৱীলৈ মানুহ ঘূৰি যোৱাৰ প্ৰৱণতা দেখিলোঁ। এই গোটেইখিনি আমাৰ চকুত নতুনকৈ ধৰা দিছিল। সেই সময়ছোৱাত ধৰি ৰাখিবলৈ মই দুটামান কবিতা লিখিছিলোঁ। সেই কবিতাকেইটাও ইয়াত সংকলিত হৈছে। আশা কৰোঁ পাঠক সমাজে এই কবিতাবোৰ অতি উচ্চমানৰ শিল্প নহ'লেও সেই সময়ছোৱা ধৰি ৰখাৰ এটা প্ৰয়াস হিচাপে যেন গ্ৰহণ কৰে। গতিকে এই কবিতা সংকলনৰ পৰা মই দুটামান কবিতা পাঠ কৰি দিবলৈ লৈছোঁ। একেবাৰে প্ৰথম কবিতাটো হৈছে স্কিজোফ্ৰেনিয়া। এই কবিতাটো মই পাঠ কৰি দিবলৈ লৈছোঁ। উভালি পৰিছে বধিশিপা, নমিত দেহৰ ভাজত জুই ফুলৰ ৰংহীন কেশৰৰ বিস্তৃতি।
পুৰণি কথাবোৰ আজুৰি পিজুৰি আকাশ চানি থোৰা কাউৰী ৰৈ ৰমলি। ধোঁৱা নে কুঁৱলী, কুঁৱলী নে ধোঁৱা, ধলা ধোঁৱাৰ আৱৰণ খুলি ক'ৰ পৰা ভাহি আহে নোৱনি পানী কটাৰ খচ খচ শব্দ। লাই হলা বতাহত থৰ ফৰাই উঠে পাহ মেলিব খোজা কলি এটাই। উৱলি যোৱা কথাবোৰ কুণ্ডলি পকাই উৰে, যি উঠিব খোজাবোৰ শুই পৰে চকুৰ মণিত। আঠ হেৰুওৱা এনেচা কলাই মন খেৰাৰ পাছত আৰুতো একো নাথাকে। অস্থিৰ উচুপনি এটাহে গাজ মেলে চিৎকাৰ হৈ অ'ত ত'ত। দ্বিতীয়টো কবিতা এই কৰোণাৰ সময়ছোৱাতে ৰচনা কৰা হৈছিলে। কবিতাটোৰ শীৰ্ষক হৈছে লকডাউন। লকডাউন। মই হাত ধুই আছিলোঁ, তই ৰছীত ওলমি দিলি ডালিম দাহ। আৰু হঠাৎ বিপক্ষই চেক দিলে। গোপাল বৰ্মন ইতিমধ্যেই ভাগৰুৱা। নিষ্ঠুৰ খেলখনত হেৰুৱাই পত্ৰিক ফেটি নানকাৰ মাটি। বন্ধকীত দিওঁ বুলিলে মাথো হাত দুখনহে বাকী। COVID-19 কোৱাৰেণ্টিন, আগেয়ে নুশুনা নুবুজা শব্দৰ আমনি। প্ৰাণৰ মমতা আছে যদি বাজ নোলাবি, বাৰে বাৰে হাত ধুবি। চৰকাৰে সকীয়াই কৰোণাৰ কৰোণা নাই, কৰোণাৰ কৰোণা নাই। হাজিৰা বন্ধ, বন্ধ মজুৰি, বন্ধ আখল, বন্ধ ৰেচন। তলাবন্ধ দিনত মাতবোৰো বন্ধ। 7টা দিন দুখন হাতৰ জিৰণি, 7টা দিন 5টা পেটৰ পুৰণি। কেনিও বাট নাই, কেনিও ভাত নাই, ৰোজগাৰ আঁচনি আগ বাটতে ঢুকায়। পিৰালিত 3টাকৈ এমাৰিমা, পেটত খামুচি চেলেকি আছে মাটি। ভোকে কাক চিনে, হয় নে ভাইৰাছ। বিপক্ষৰ নিষ্ঠুৰ ছালত ধৰাশায়ী এক জঠৰ দবাগুটি গোপাল। 21টা দিন কেনেকৈ সহে 4যোৰা খোলা চকুৰ ফাৰ। নিবোকা মানুহজনীক উকালিয়াই উকালিয়াই ঢলি পৰাৰ ল'ৰা ছোৱালীকেইটাক মূধচত ওলমি গোপাল বৰ্মনে চাই ৰয় ক্ৰমশঃ খোলা হৈ উঠা আন এজুৰি চকুৰে। তাৰ পাছত পাঠ কৰিবলৈ লোৱা কবিতাটিৰ সুৰনাম বৃত্ত চিত্ত। এটা বৃত্তই ঘেৰি ৰাখে মোক, কেন্দ্ৰৰ পৰা চৌপাশ নিৰীখি কৰোঁ পথ সংৰচনা। নাগাচাকিৰ ৰখীয়া ল'ৰাটোৰ ফটা গৰুহা থাকিব পৰাকৈ মোৰ নাই এযোৰ জোতা। পিঠিত হাউলি যোৱা কণমানিটোক কোলালৈ আনো বৰফ চেঁচা। দনালৰ সতে একেটা কান্দোনকে কান্দি জুপুকা লাগি ৰওঁ বৃত্তৰ ইপাৰে। নিমাও পদূলি গছকি পাৰ হৈ যায় ভিক্ষুকৰ দল, তমসৌমা জ্যোতিৰ্গময়। দূৰৰ পৰাই হাত মেলো ভিক্ষা পাত্ৰলৈ, দূৰৰ পৰাই হাত মেলো ভিক্ষা পাত্ৰলৈ। চেক বুজি ডাঠ বা পাতল কৰোঁ বৃত্তৰ আঁচ। শিলগুটি দলিয়াই বহি থাকোঁ বৃত্তাকাৰ পুখুৰী এটাৰ পাৰত। ঢৌ দেখি ৰৌ লেখোঁ। শেলুৱৈ পিছল অস্থিৰতাই চোঁচৰাই থাকে পুখুৰীৰ পাৰে পাৰে অহৰ্নিশে। জীৱন ৰিলে ৰেচ, মোৰ ভৰিত এষ্ট্ৰাগনৰ জোতা। শেষৰটো কবিতা পাঠ কৰিবলৈ লৈছোঁ। এই কিতাপখনৰ শিৰোনামেৰে কবিতাটোৰ শিৰোনাম ভাৱজোঁটনি। বন তুলসীৰ হাতত ধৰা লতা কেৰেলাৰ কোমল আঙুলি, বন নিৰাবলৈ গৈ ধৰি আনো কেমেৰাত। জুম কৰি চালে দেখি আমাৰ মাজৰ ক্ষীণ চুলিৰেখা। সীমা আঁকি কিদৰে ভগোৱা যায় ভাৱৰ বিস্তৃতিক। লতা আঙুলিয়ে লিখা কেঁচকলি কবিতা ফাঁকি ভাৱৰ জোঁট খুলি হাউলি গ'লে হঠাৎ লম্ব
হৈ পৰে কৰ্ণ ভূমি যদিও একেটাই প্ৰেমৰ কবিতা লিখাটো কঠিন আৰু প্ৰেম আছেনে কবিতাক লগাকৈ সিমানে গহীন ভাবি ভাবি ৰাতিটো কাটি কবিতা তাতে ইতি চকু পানী চেলেকি পুৰাব নোৱাৰি দিবলৈ পাহৰা নিমখকণ ৰসায়ন শেষ হ'লে উদং ৰভাতল চকু পানী চেলেকি পুৰাব নোৱাৰি দিবলৈ পাহৰা নিমখকণ ৰসায়ন শেষ হ'লে উদং ৰভাতল মোৰ নাতিহঁতে কথাবোৰ নুবুজা সাধু বুলি ভাবে নুবুজি খিলখিলাই হাঁহে মইহে সুকিয়াই থাকোঁ ফুটাই পঢ়িবা পাঠ জোতাই জোৰাবা ভাৱ জননী লাইফৰ সমূহ দৰ্শক আৰু কৰ্মকৰ্তালৈ মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আশা কৰোঁ পঢ়ুৱৈ সমাজে কিতাপখন আদৰ কৰিব পঢ়ি ভাল পাব আৰু মোক শুভেচ্ছা দিব যাতে পৰৱৰ্তী খোজবোৰ ইয়াতকৈ আৰু দৃঢ়কৈ দিব পাৰোঁ মই কিতাপখন দেখুৱাইছোঁ এইখন ভাৱজোঁটনি পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে ধন্যবাদ জনাইছোঁ নমস্কাৰ